নমস্কাৰ বৈদিক গণিতৰ আজি খণ্ডটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম বৈদিক গণিতৰ অন্তয়োদশকেপি সূত্ৰৰ বিষয়ে। এই সূত্ৰ এনে দুটা সংখ্যাৰ পূৰণফল উলিয়াবলৈ ব্যৱহাৰ কৰা হয় যাৰ এককৰ ঘৰত সংখ্যা দুটাৰ যোগফল 10 হয় বা 10 হয় আৰু বাকী ঘৰৰ সংখ্যাকেইটা একে হয় বা সমান হয়। উদাহৰণস্বৰূপে আমি দুটা সংখ্যা 23 আৰু 27ক যদি লওঁ, 23ৰ এককৰ ঘৰৰ সংখ্যাটো হ'ল 3 আৰু 27ৰ এককৰ ঘৰৰ সংখ্যাটো হ'ল 7 আৰু এককৰ ঘৰৰ সংখ্যা 3 আৰু 7ক যোগ কৰিলে আমি কি পাওঁ? 10 পাওঁ। আৰু দহকৰ ঘৰৰ সংখ্যাকেইটা যদি চাওঁ, 23ৰ দহকৰ ঘৰত 2 আছে আৰু 27ৰ দহকৰ ঘৰত 2 আছে, অৰ্থাৎ একে সংখ্যা আছে বা সমান সংখ্যা আছে। গতিকে এনেধৰণৰ সংখ্যাক আমি এই সূত্ৰৰ দ্বাৰা পূৰণ কৰিব পাৰোঁ। অৰ্থাৎ আমি প্ৰথমে চাব লাগিব এককৰ ঘৰৰ সংখ্যা দুটা, সেই দুটা যোগ কৰিলে 10 পাওঁ নে নেপাওঁ। তাৰ পাছত চাব লাগিব দহকৰ ঘৰৰ সংখ্যা দুটা, সেই দুটা সংখ্যা একে হয় নে নহয়। তাৰ পাছত শতকৰ ঘৰৰ সংখ্যা দুটা, সেই দুটা একে হয় নে নহয়, আৰু আমি তেনেকৈ চাই গৈ থাকিম। আৰু যদি এককৰ ঘৰৰ সংখ্যা দুটাৰ যোগফল 10 হয় আৰু বাকী ঘৰৰ সংখ্যাবোৰ একে হয়, তেন্তে আমি এই নিয়মৰ দ্বাৰা, এই সূত্ৰৰ দ্বাৰা তেনে দুটা সংখ্যাক আমি পূৰণ কৰিব পাৰিম। এতিয়া আহোঁ এই সূত্ৰৰ প্ৰয়োগ আমি পূৰণ কৰোঁতে কেনেকৈ কৰিম। প্ৰথমতে আমি এককৰ ঘৰৰ সংখ্যা দুটাক পূৰণ কৰি তাৰ পূৰণফলটো আমি সোঁ চাইডে লিখিম। আৰু তাৰ পাছৰ ঘৰবোৰত যিটো সংখ্যা থাকিব, সেই সংখ্যাটোক তাতকৈ ওপৰৰ এটা সংখ্যা, তাতকৈ 1 বেছি সংখ্যাটোৰ লগত পূৰণ কৰি তাৰ পূৰণফলটো আমি বাওঁফালে পাতিম। এনেকৈ আমি 23 আৰু 27ৰ পূৰণফল 621 পাওঁ। ধৰি লওঁ আমি আন দুটা সংখ্যা 56 আৰু 54ক পূৰণ কৰিব লাগে। আমি প্ৰথমতে সংখ্যা দুটাক এনেকৈ পাতি ল'ম। তাৰ পাছত আমি এককৰ ঘৰৰ সংখ্যা দুটা পৰীক্ষা কৰিম। এককৰ ঘৰত সংখ্যা কি আছে? 6 আৰু 4, আৰু দুইটাক যোগ কৰিলে আমি 10 পাওঁ নে নেপাওঁ? পাওঁ। গতিকে আমি দেখিলোঁ যে এককৰ ঘৰৰ সংখ্যা দুটা যোগ কৰিলে 10 পাওঁ। তাৰপিছত আমি দহকৰ ঘৰৰ সংখ্যা দুটা পৰীক্ষা কৰিম। দেখিলোঁ যে দহকৰ ঘৰৰ সংখ্যা দুটা একেই। গতিকে আমি আগৰ উদাহৰণটোত কৰাৰ দৰে প্ৰথমতে এককৰ ঘৰৰ সংখ্যা দুটা 6 আৰু 4ক পূৰণ কৰি তাৰ পূৰণ ফলটো আমি সোঁফালে পাতিম। তাৰ পাছত দহকৰ ঘৰৰ সংখ্যাটো লৈ আৰু তাৰ লগত কি পূৰণ কৰিম? তাতকৈ 1 ডাঙৰ সংখ্যাটো আমি পূৰণ কৰিম, 5 × 6। আৰু এই 5 পূৰণ 6ৰ পূৰণফল 30 আমি বাওঁফালে পাতিম। আৰু এই সংখ্যাটো 3024 বা 3024 হৈছে 56 আৰু 54ৰ পূৰণফল। এতিয়া আমি 3 ডিজিট বা তিনিটা সংখ্যাৰে গঠিত দুটা সংখ্যা 138 আৰু 132ক উদাহৰণ হিচাপে লৈ চাওঁ। প্ৰথমতে আমি সংখ্যাকেইটা এনেদৰে পাতি ল'লোঁ। তাৰ পাছত এককৰ ঘৰৰ সংখ্যা 8 আৰু 2ক যোগ কৰি দেখিলোঁ যে 10 পোৱা যায়। তাৰ পাছত দহকৰ ঘৰৰ সংখ্যা দুটা চালোঁ, 3 আৰু 3 দুইটা সমান। তাৰ পাছত শতকৰ ঘৰৰ সংখ্যা দুটা চালোঁ, 1 আৰু 1 দুইটা সমান। গতিকে আমি এই সূত্ৰৰ নিয়মেৰে এই দুটা সংখ্যাক পূৰণ কৰিব পাৰোঁ। আমি এই সূত্ৰৰ নিয়মেৰে প্ৰথমতে কি কৰোঁ? এককৰ ঘৰৰ সংখ্যা দুটাক পূৰণ কৰোঁ। 8 আৰু 2ক পূৰণ কৰিলে আমি পাওঁ 16, আৰু এই 16টোক আমি সোঁফালে বহাই দিওঁ। এতিয়া সংখ্যা দুটাৰ বাকী থাকিল 13 আৰু 13। এই সূত্ৰৰ নিয়ম অনুসাৰে আমি এতিয়া পূৰণ কৰিব লাগিব 13 পূৰণ 13 + 1ৰ লগত, অৰ্থাৎ 14ৰ লগত। আৰু 13 আৰু 14ক পূৰণ কৰিলে আমি পাওঁ 182, আৰু এই 182টোক আমি বাওঁহাতে বহাই দিম। আৰু বহাই দিয়াৰ পাছত আমি দেখিম যে
ফলাফলটো হৈছে 18,216 18216। এই নিয়ম এটা দুটা তিনিটা বা যিকোনো সংখ্যাৰে গঠিত সংখ্যাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব যদি সংখ্যা দুটাৰ এককৰ ঘৰৰ সংখ্যা দুটাৰ যোগফল 10 হয় আৰু দশক শতক হাজাৰ আদি ঘৰত থকা সংখ্যাবোৰ সমান হয়। কিন্তু সাধাৰণতে আমি দুটা সংখ্যাৰে গঠিত এনেধৰণৰ সংখ্যাৰ ক্ষেত্ৰতহে এই সূত্ৰ প্ৰয়োগ কৰোঁ। কাৰণ বৈদিক গণিতৰ ব্যৱহাৰৰ উদ্দেশ্যই হৈছে সহজতে আৰু কম সময়তে সমাধান কৰা। কিন্তু তিনিটা বা তাতকৈ অধিক সংখ্যাৰে গঠিত সংখ্যাৰ ক্ষেত্ৰত এই সূত্ৰৰে সমাধান কৰাটো জটিল হৈ পৰে। তাৰ বাবে আমি আন বৈদিক সূত্ৰ ব্যৱহাৰ কৰিব লাগিব। আমি পাছৰ ভিডিঅ'ত আন এটা বৈদিক সূত্ৰৰ বিষয়ে আলোচনা কৰিম। আজিলৈ ইমানেই। ধন্যবাদ।